নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেল অনুজুবৰলৈ স্বাগতম জনাইছোঁ। এতিয়া চাৰিওফালে পৃথিৱীৰ চাৰিওফালে কৰোনা ভাইৰাছৰ সন্ত্ৰাস। ডেইলি হাজাৰ হাজাৰ মানুহ ঢুকাইছে। ইটালীৰ অৱস্থাটো খুবেই বেয়া। ভাৰতবৰ্ষতো 500ৰ অধিক অতিক্ৰম কৰিছে। যোৱাকালি মাননীয় প্ৰধানমন্ত্ৰীয়ে সংবাদমেলে সকলোকে অনুৰোধ কৰিছে যাতে কোনো ঘৰলৈ ওলাই নাযায়। 21 দিনৰ বাবে দেশত লকডাউন ঘোষণা কৰিছে। ঘৰত থাকক, সেফ হৈ থাকক, কাকো ওলাই যাবলৈ নক'ব, ঘৰতে থাকক। ইতিমধ্যে উত্তৰ পূৰ্বতো দুগৰাকী পজিটিভ পাইছে, মণিপুৰ আৰু মিজোৰাম। এইমছৰ এজন ডক্টৰে কৈছে এই ভাইৰাছটো খুব ইগ' আছে বোলে। যেতিয়া আপুনি ওলাই গৈ নিজে নামাতে এই ভাইৰাছটো কেতিয়াও আহে। সি আপুনি মাতিব গ'লেহে আহিব। সেইকাৰণে কৈছোঁ ঘৰত থাকক, ক'তো ওলাই নাযাব। দেশ মাতৃক সেৱা কৰা ঘৰতে থাকি, ইয়াতকৈ আৰু উত্তম সুযোগ আপুনি নাপায়। সীমান্তততো আমাৰ সেনাবাহিনীসকলে ডেইলি কিমান কষ্ট কৰি দেশ ৰক্ষাক সেৱা কৰি আছে, দেশক সেৱা কৰি আছে। আপুনি মাত্ৰ ঘৰত থাকক, ঘৰত থাকি আপুনি সেৱা কৰিবলৈ এনেকুৱা এটা সুযোগ পাইছে। আপুনি থাকক, কাকো ওলাই যাবলৈ নক'ব, সেফ হৈ থাকক। এটা সামান্য ভুল ওলাই গৈ সামান্য ভুলে কি সংসাৰ ল'ব আপুনি হয়তো ভুলতো ভাবিব নোৱাৰিব। অতি সাংঘাতিক, অতি ক্ৰিটিকেল সময়। এই সময়ত আমি চৰকাৰ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াক ঘৰতে থাকি ক'তো নোযোৱা কৰি চৰকাৰক সহায় কৰোঁ, আমি নিজক সহায় কৰোঁ। তেতিয়া হয়তো আমি বাচি থাকিব পাৰিম। মই ঘৰতে আছোঁ, কি কৰিম, এনেই মোবাইল টিপিছোঁ, কিতাপ পঢ়িছোঁ, কিবা কিবি কৰিছোঁ। এতিয়া ভাবিলোঁ মই কি কৰোঁ। যিহেতু আজি প্ৰথম দিন, 21 দিন যিহেতু লকডাউন দিছে প্ৰধানমন্ত্ৰীয়ে, তাকে ভাবিছোঁ মই সেই 21 দিনৰ প্ৰত্যেক দিনাখনে আপোনালোকলৈ এটা কাহিনী লৈ আহিম। এনেকৈ ইণ্টাৰেষ্টিং কাহিনী, হয়তো আপোনালোকৰ 10 মিনিট সময় বা 5 মিনিট সময় পাৰ হ'ব। আজি যিহেতু প্ৰথম দিন, মই প্ৰথম এটা কাহিনী আৰম্ভ কৰিব ওলাইছোঁ আপোনালোকৰ কাৰণে। কাহিনীটো খুব ইণ্টাৰেষ্টিং কাহিনী, বহুতে চাগে জানে, তথাপিও মই আৰম্ভ কৰিছোঁ এইটো কাহিনীৰে। কালিও মই এটা বেলেগ ধৰণৰ বহুত ইণ্টাৰেষ্টিং কাহিনী এটা লৈ আহিম আপোনালোকৰ কাৰণে। আজিৰ কাহিনীটো এনেকুৱা, ভাৰতবৰ্ষৰ এনেকুৱা এটা ষ্টেচন আছে, আপোনালোকে জানেনে বাৰু, যি 42 বছৰ ধৰি এখন ট্ৰেইনো ৰখা নাই। 42 বছৰ ধৰি। বৰঞ্চ সেই ষ্টেচনটো বনোৱা হৈছিল সেই গাঁৱৰ মানুহখিনিৰ কাৰণে, সুবিধাৰ কাৰণে, যাতে বহুত দূৰ গৈ তেওঁলোকে ষ্টেচনত বেলেগত উঠিব নালাগে, সুবিধা হয়। আৰু সেই ষ্টেচনটো পালে কি হয়, সেই 42 বছৰ যিহেতু ট্ৰেইন ৰখাই নাছিল, সেই সময়ছোৱাত যেতিয়া বহুত ট্ৰেইন সেই ষ্টেচনৰ ফালে পাৰ হৈ যায়, অহা যোৱা কৰি থাকে, সেই সময়ত যেতিয়া ট্ৰেইনখনৰ যিটো পাইলটে সেই ষ্টেচন পোৱাৰ আগে যেতিয়া ট্ৰেইনখন আপোনাৰ যদি ছাপ'জ 80 কিলোমিটাৰ মানত চলি আছিল, 10 কিলোমিটাৰ স্পীড ব্ৰেক বঢ়াই দিয়ে, যাতে তৎক্ষণাত সেই ষ্টেচনটোৰ পৰা ওলাই যাব পাৰে। মানুহখিনিয়ে সেই সময়ত ট্ৰেইনৰ খিৰিকীবোৰ বন্ধ কৰি দিয়ে, বাহিৰলৈ কোনো নাচায়। যিখিনি আমাৰ ইণ্ডিয়ান ৰেলৱেত যিহেতু আমাৰ এটা অভ্যাস থকা বুলিয়ে ক'ব পাৰি, যে ট্ৰেইনৰ গেটৰ সন্মুখত বহি অহা, সেই ষ্টেচনটো পোৱাৰ আগে কিন্তু সেই সকলো মানুহ মাৰি ট্ৰেইনৰ দৰ্জাখন বন্ধ কৰি দিয়ে। আৰু সকলোৱে ভাবে কেনেকৈ সেই ষ্টেচনটো অতি সোনকালে পাৰ হৈ যাব পাৰি। এই ষ্টেচনটো ক'ত আছে জানেনে আপুনি? কেলকাতাৰ পৰা, আপোনাৰ ৰাজ্য পশ্চিমবংগ, কেলকাতাৰ পৰা 260 কিলোমিটাৰ দূৰত পুৰুলীয়া ডিষ্ট্ৰিক্ট। এই পুৰুলীয়া ডিষ্ট্ৰিক্টতে এই ষ্টেচনটো অৱস্থিত। পুৰুলীয়া ডিষ্ট্ৰিক্টৰ এডোখৰ ঠাইৰ নাম আছে, ঠাইৰ নামটো হ'ল আপোনাৰ বাগুনকুডা। সেই পুৰুলীয়া জিলাৰ বাগুনকুডা অঞ্চলত এই ষ্টেচনটো অৱস্থিত। আৰু এই ষ্টেচনটোৰ নাম বাগুনকুডা ষ্টেচন বুলি কয়। আপুনি আচৰিত হ'ব যে এই ষ্টেচনটো ষ্টেচনটো হৈছিলে 1962। এই ষ্টেচনটো বনোৱা হৈছিলে ওচৰৰ ৰাইজৰ
সুবিধাৰ্থে যেহেতু ওচৰ ৰাজ্য বাগুণগুডা সেই অঞ্চলবাসী মানুহে ট্ৰেইনত উঠিব হ'লে 30-40 কিলোমিটাৰ আগুৱাই বা পিছুৱাই যায় বেলেগ ষ্টেচনত উঠিব লগা হৈছিলে যেহেতু তাত ষ্টেচন নাছিলে সেই ষ্টেচনটো বনাইছিলে সেই বাগুণগুডাবাসীৰ সুবিধাৰ্থে কিন্তু 42 বছৰ ধৰি এই ষ্টেচনটোত এখনো ট্ৰেইন ৰোৱা নাছিলে কিয় জানেনে কাৰণ সেই সময়ত কি হৈছিলে যেতিয়া ষ্টেচনটো আৰম্ভ হৈছিলে ট্ৰেইন চলি আছিলে 1960তে ট্ৰেইন ষ্টেচনটো আৰম্ভ হৈছিলে ট্ৰেইন চলাচল কৰিছিল প্ৰায় 3 বছৰ 3-4 বছৰ ট্ৰেইন চলিছিল ভাল কৰি ট্ৰেইন আহিছিল ৰখিছিল গৈছিল কিন্তু 3 বছৰ যোৱাৰ পিছত সেই ষ্টেচনটো কোৱা মতে এজন ষ্টেচন মাষ্টাৰ তালৈ আহিছিলে ট্ৰেন্সফাৰ হয় নাম আছিল মোহন তেওঁ কেইদিনমান তাতে ডিউটিও কৰিছিলে ডিউটি কৰাৰ পিছত আপোনাৰ দুদিনমান এনেকৈ ডিউটি কৰি থকাৰ পিছত এদিন তেওঁ ৰাতি হঠাতে ট্ৰেইন এখন যোৱাৰ সময়ত তেওঁ লক্ষ্য কৰিলে এজনী ছোৱালী ট্ৰেইনখনৰ আগে আগে ট্ৰেইন এখন যেতিয়া আহি পায় ট্ৰেইনখনৰ আগে আগে খুব দৌৰে ট্ৰেইনখনৰ চাইডে চাইডে দৌৰে কেতিয়াবা আগে আগে দৌৰে খুব দৌৰে আৰু তেওঁ কোৱা মতে কেতিয়াবা ইমান স্পীডত দৌৰে যে ট্ৰেইনখনকো অভাৰটেক কৰি গুচি যায় প্ৰথম দিনাখন তেওঁ এনেকৈ দেখিলে তাৰ দুদিনমানৰ পিছত সেই ছোৱালীজনী তেওঁ আকৌ ষ্টেচনৰ ওচৰত দেখিলে আৰু মোহনৰ মতে এনেকুৱা কথা কয় যে ছোৱালীজনী যদি কেতিয়াবা বহুত ফূৰ্তিত থাকে ট্ৰেইনখন যোৱাৰ পিছত ট্ৰেইনৰ পাত্ৰিত গৈ ট্ৰেইনৰ যোনটো আলি আছে ট্ৰেইন আলি তাত গৈ তাই নাচে তেখেতে কি কৰিলে এনেকৈ প্ৰথম দিনা দেখিলে দুদিন দেখিলে 3 দিনো দেখিলে তেখেত ট্ৰেইন অহাৰ লগে লগে ছোৱালীজনী খুব স্পীডত দৌৰে আহি তেখেতৰ যোনটো সহকৰ্মী আছে কলিকক ক'লে কাহিনীটো কথাখিনি এনেকুৱা কথা তেখেতে ক'লে বিশ্বাস কৰা নাই কৈছে এইটো নহয় তুমি ভ্ৰম হৈছে চাগে চৰি তেখেতে কৈছে নহয় মই এনেকৈ দেখিছোঁ এদিন নহয় দুদিন নহয় 3 দিন দেখিছোঁ 4 দিন দেখিছোঁ তাৰপিছত এনেকৈ ষ্টেচনৰ আন কৰ্মীসকলে দেখা আৰম্ভ কৰিলে মোহনে সেইটো সময়ত কি কৰিলে ছুটীলৈ গুচি গ'ল তেখেতে ভয় খালে বিৰাট ভয় খালে ছুটীলৈ গুচি লৈ কিমান দিনৰ পিছত গম পালে যে মোহনৰ তাতে ঘৰত গৈ কিবা জ্বৰ উঠি তেখেতৰ ঢুকালে তেখেতে ভয় খাই জ্বৰ হ'ল তেখেতৰ মৃত্যু হ'ল তেখেতে আকৌ ঘূৰি আহিব নোৱাৰিলে সেই বাগুণগুডা ষ্টেচনলৈ জইন কৰিবৰ কাৰণে এই কথাষাৰ লাহে লাহে প্ৰচাৰ হৈ গ'ল তাত থকা ষ্টেচনত থকা সমূহ যোনবোৰ এমপ্লয়ী আছিল তেওঁলোকেও মাজে মাজে দেখা হ'ল ষ্টেচনতে গছ এজোপা আছিল কেতিয়াবা গছজোপাৰ ওপৰত গৈ বহি থাকে ছোৱালীজনী কথাষাৰ যেনেকৈ লাহে লাহে প্ৰচাৰ হৈ গ'ল সেই ষ্টেচনলৈ চবেই ষ্টেচন এৰি হ'ল ট্ৰেন্সফাৰ বিচাৰিলে কোনোবাই নোযোৱা হ'ল কোনোবাই বেমাৰ বুলি কয় লিভ লৈ ল'লে ষ্টেচনত লাহে লাহে ষ্টেচন মাষ্টাৰ নোহোৱা হ'ল ট্ৰেইন টিকেট দিয়া মানুহ নোহোৱা হ'ল মতে সেইখিনি ষ্টেচন খালী হৈ গ'ল কোনো ৰেল বিভাগৰ এমপ্লয়ী নোহোৱা হ'ল কোনোবা কাৰোবাক যদি সেই ষ্টেচনলৈ পঠিয়ায় তেখেতে কয় হয় মোক সেই ষ্টেচনলৈ নিদিব ভাৰতবৰ্ষৰ সকলো ষ্টেচনলৈ মোক দিয়ক মই তালৈকে যাম কিন্তু সেই বাগুণগুডা ষ্টেচনলৈ মই নাযাওঁ বা মই চাকৰি এৰি দিম এনেকৈ কয় কাৰোবাক যদি দিয়ে এনেকৈ কৈ ৰেল বিভাগ এতিয়া বিমূৰত পৰিলে কাক পঠাব সেই লাহে লাহে যেতিয়া ভাবিলে কোনো ৰেল মানুহ টিকেট কাটিব নোহোৱা হ'ল ওচৰত সেই ষ্টেচনটো লাহে লাহে বন্ধ কৰি দিলে এই সকলোবোৰ কথা মুখত শুনা কথা নহয় এই সকলোবোৰ কথা লিখিত আছে যেতিয়া কোনো ষ্টেচনটোলৈ নোহোৱা হ'ল কোনো বা এমপ্লয়ীক যদি সেই ষ্টেচনলৈ ট্ৰেন্সফাৰ দিয়ে তেখেতে ৰিকুৱেষ্ট কৰি কয় হয় মোক ভাৰতবৰ্ষৰ যিকোনো ৰেল ষ্টেচনলৈ ট্ৰেন্সফাৰ দিয়ক যাব কিন্তু সেই ষ্টেচনলৈ নাযায় দৰকাৰে চাকৰি এৰি দিব ৰেল বিভাগো উপায়হীন হৈ গ'ল কোনো নাযায় পেচেঞ্জাৰ নোহোৱা হ'ল উঠিবলৈ বাগুণগুডাৰ ঠাইখিনিৰ পেচেঞ্জাৰো নোহোৱা হ'ল উঠিবলৈ তেওঁলোকে আগৰ ষ্টেচনটোত গৈ উঠেগৈ বা পিছৰ ষ্টেচনটোত উঠে সেই ষ্টেচনত নুঠা হৈ গ'ল লাষ্টত উপায়বিহীন হয় ৰেল বিভাগে কাগজত লিখিলে তেওঁলোকৰ ডকুমেণ্টছত লিখিলে যে ভূতৰ ষ্টেচন বা ভুটীয়া ষ্টেচন বুলি বাগুণগুডা ষ্টেচনক নামাকৰণ কৰিলে আৰু ষ্টেচনটো বন্ধ কৰি দিলে তেতিয়াৰ পৰা ষ্টেচনটোৰ নাম ভুটীয়া ষ্টেচন হৈ গ'ল বাগুণগুডা ভুটীয়া ষ্টেচন ওচৰৰ গাঁৱৰ মানুহখিনিক যেতিয়া কিছুমানে সুধিছিলে এই ষ্টেচনৰ কথা 2-3জনমান মানুহ ৰিচাৰ্চ কৰিব গৈছিলে তাতে কি হৈছিল প্ৰকৃততে কথাবোৰ কেনেকুৱা সঁচা নে মিছা
গাঁৱৰ মানুহে পুৰা গম পালে যে এজনী ছোৱালী আছিলে সেই ৰেল আলিত এক্সিডেণ্ট হৈ ঢুকাইছিলে। সেই ছোৱালীজনীয়ে ওলায় দৌৰি ফুৰে, ট্ৰেইনৰ আগত দৌৰি যায়, খোজকাঢ়ি থাকে ট্ৰেইনখনৰ ওপৰত উঠি, কেতিয়াবা আকৌ ইঞ্জিনটোত বহি দিয়েগৈ, ট্ৰেইনৰ ষ্টেচনত থকা ওখ গছজোপাত গৈ নাচি থাকে, ফূৰ্তি মন ভাল হ'লে ষ্টেচনৰ ৰেল আলিত গৈ নাচি থাকে। আৰু লোকেল MLAও সেই কথাখিনি উল্লেখ কৰিছে অফিচিয়েল ডকুমেণ্টত, ওচৰত থকা উচ্চ বিষয়াও উল্লেখ কৰিছে সেই একেখিনি কথাই। সেই কাগজ পত্ৰ আছে, সেইবোৰ অফিচিয়েল ডকুমেণ্ট আছে সেই কাগজ পত্ৰ। আৰু ষ্টেচনটো বন্ধ হৈ থাকিলে। 42 বছৰ এখনো ট্ৰেইন চলা নাছিল সেই ষ্টেচনটোত। 3 বছৰ চলাৰ পিছত 1960টোত ষ্টেচনটো আৰম্ভ হোৱাৰ পিছত 3-4 বছৰ ট্ৰেইন চলিছিলে, তাৰপিছত 42 বছৰ এখনো ট্ৰেইন চলা নাছিলে। দিন গ'ল, কেলকাতাৰ সেই সময়ত মমতা বেনাৰ্জী আপোনাৰ কেন্দ্ৰীয় ৰেল মিনিষ্টাৰ হ'ল। সেই বাগুণগুণ্ডা অঞ্চলৰ সেই পুৰণা মানুহখিনিও নাই, জেনেৰেশ্যন চেঞ্জ হ'ল, সৰু সৰু ল'ৰাখিনি ডাঙৰ হ'ল, ডাঙৰ সেই বয়সস্থ মানুহখিনি মৃত্যু হ'ল। তাৰপিছতে তেওঁলোকে আবেদন কৰিলে যে ষ্টেচনটো আকৌ খুলিব লাগে। মানুহখিনি হেৰি হৈ ষ্টেচনৰ কেলকাতাৰ পৰা এটা টীম পঠিয়ালে মমতা বেনাৰ্জীয়ে সেই সময়ত। কেলকাতাৰ পৰা সেই টীমটো গৈ তাতে থাকিলে, কেমেৰা লৈ গৈছিলে, কেমেৰা লৈ গ'ল, ডাঙৰ কিবা কিবি ইনষ্ট্ৰুমেণ্ট লৈ গৈছিলে তেওঁলোকে, এটা টীম পূৰা। তাৰপিছত তেওঁলোক যাওঁতে সেই ৰাতি ষ্টেচনত থকা মানুহ এজনে কৈছিলে যে আপোনালোকে ইয়াতে ৰাতি নাথাকিব, এই ষ্টেচনটো অতি ভয়ানক, এনেধৰণৰ ঘটনা এটা ঘটিছিলে, সকলোৱে জানে ষ্টেচনটো 42 বছৰ ধৰি বন্ধ হৈ আছে। তেওঁলোকে বোলে এইবোৰ মিছা কথা, তেওঁলোকে গোটেই ৰাতিটো পৰীক্ষা নিৰীক্ষা কৰিব। তেওঁলোকে গোটেই ৰাতিটো আছিল ষ্টেচনটোত, গোটেই ৰাতি অকল এটাই শব্দ শুনা পাইছিলে, পানী এটাত। লাষ্টৰ শব্দটো তেওঁলোকে লক্ষ্য কৰি দেখিলে যে এটা পানী, যিহেতু ষ্টেচনটো বহুত বন্ধ হৈ আছিলে, লেতেৰা পেতেৰা হৈ আছিলে, ষ্টেচনৰ ওপৰত পানীও জমা হৈছিলে, সেই জমা পানীখিনিত এডাল সাপ এডাল পৰিছিলে। তাৰ বাহিৰে তেওঁলোকে একো নাপালে, ষ্টেচনটোত কোনো ভূতৰ উমান নাপালে। তাৰপিছত তেওঁলোকে আহি মমতা বেনাৰ্জীক ৰিপৰ্ট কৰিলে যে কোনো নাই ষ্টেচনটোত, একো নাই, এইবোৰ মিছা কথা। তাৰপিছত ষ্টেচনটো মমতা বেনাৰ্জীয়ে পুনৰবাৰ খুলি দিলে বাগুণগুণ্ডাৰ কাৰণে। সেই ভাৰতবৰ্ষৰ এইটো এটা সেই ভুটীয়া ষ্টেচন বুলি কোৱা যায়, যি 42 বছৰ ধৰি এখনো ট্ৰেইন চলা নাছিলে, বাগুণগুণ্ডা ষ্টেচন। আশা কৰোঁ কাহিনীটো শুনি ভাল পালে। কাইলৈ আৰু এটা বহুত ইণ্টাৰেষ্টিং কাহিনী লৈ আহিম আপোনালোকৰ মাজলৈ। যদি ভাল পাইছে কাহিনীটো শুনি লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব। অকণমান চেষ্টা কৰিছোঁ আপোনালোকক সেই 21 দিন সময় 10 মিনিট বা 5 মিনিট সময়ো যাতে পাৰ কৰিব পাৰোঁ এই লকডাউনৰ সময়ত। ধন্যবাদ।